হেল্ল' বন্ধুসকল, আজি মই পুনৰ আন এটা মোৰ নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ এটা বহুত ডাঙৰ টপিকৰ ওপৰত মই ক'ব বিচাৰিছোঁ। আৰু এই টপিকটো বৰ্তমান অসমৰ অতিকৈ জনপ্ৰিয় এটা টপিক। বৰ্তমান অসমত যিটো ব্যৱসায়িক যিটো স্থিতি, বৰ্তমান প্ৰায়বিলাক যিবিলাক বহিৰাগত কোম্পানী হওক বা যিকোনো ক্ষেত্ৰতে হওক, তেওঁলোকে অধিকাৰ কৰি থকা দেখা গৈছে। কিন্তু বৰ্তমান আমাৰ অসমৰ যিসকল যুৱক তেওঁলোকে কিবা এটা কৰা উচিত। আৰু তাৰেই নিদৰ্শন স্বৰূপে বৰ্তমান অসমৰ অতিকৈ জনপ্ৰিয় এটা নোটবুক ব্ৰেণ্ড যিটো ফলি, সকলোৰে জনপ্ৰিয়। গতিকে তেওঁলোকৰ বিষয়ে মই ইমান সবিশেষ নাজানো, যদিও সেই ব্ৰেণ্ডটো মোৰ অতিকৈ মৰমৰ হয়, কাৰণ মই এইটোৰ বিষয়ে যথেষ্টখিনি ইয়াৰ পৰা গম পাইছিলোঁ। আৰু যেতিয়া ইয়াৰ প্ৰথম ৰিলিজ দিয়া হৈছিল ফেচবুকৰ জৰিয়তে, এটা লাইভ প্ৰগ্ৰেমছৰ যোগেদিয়ে তেওঁলোকে ৰিলিজ দিছিল এই নোটবুকসমূহ প্ৰথম। আৰু মই সেই দিনাখনেই সেই যিটো গৈছিল, মই সেইটো চাইছিলোঁ। আৰু তাৰ পৰা মই সেইখিনি সময়তে মই বহুত কথা কিবাকিবি ভাবিছিলোঁ, কিন্তু মই এতিয়া সকলোবিলাক ক'ব নোৱাৰোঁ। কিন্তু এটা সঁচাকৈ বহুত এটা ডাঙৰ নিদৰ্শন বৰ্তমান অসমৰ সকলোৰে বাবে, কাৰণ এনেকুৱা এটা ব্ৰেণ্ড বৰ্তমান অসমত আজিলৈকে মই জনাত গঢ়ি উঠা নাই, যিটো অতিকৈ জনপ্ৰিয় হৈছে বৰ্তমান সময়ত। আৰু তেওঁলোকৰ যিটো থিংকিং, যিটো তেওঁলোকৰ চিন্তা, যিটো তেওঁলোকে নিদৰ্শন দিবলৈ বিচাৰিছে, সঁচাকৈ এটা অতুলনীয়, অতি ডাঙৰ বিষয়। আৰু মই তাৰেই কিছুমান বিষয় ক'বলৈ বিচাৰিছোঁ। তেওঁলোকৰ নোটবুকসমূহত যিবিলাক কভাৰ পেজ দিয়া হৈছে বা তাত যি কিছুমান শিক্ষা দিয়া হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ জনাটো অতি প্ৰয়োজনীয়। বৰ্তমান অসমৰ বহুত ডাঙৰ ডাঙৰ লোক যিসকল বৰ্তমান ইয়াত নাই, কিন্তু তেওঁলোকে ইতিহাসৰ পৃষ্ঠাসমূহত অতি সোণালী আখৰেৰে তেওঁলোকে নিজৰ নাম উজ্বলাই থ'বলৈ সক্ষম হৈছে। কিন্তু আমি বৰ্তমান সময়ত তেওঁলোকক লাহে লাহে পাহৰি যাবলৈ লৈছোঁ। কিন্তু তেওঁলোকে যিটো ফলি নোটবুক ব্ৰেণ্ড, তেওঁলোকৰ নিজ সেই নোটবুকসমূহৰ জৰিয়তে কিছুমান অতিকৈ ধুনীয়া নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে। নোটবুকসমূহৰ আপোনালোকে কভাৰ পেজেই চাওক বা তেওঁলোকে যিকোনো নীতি শিক্ষা তেওঁলোকে দিবলৈ বিচাৰিছে। আৰু এইটো আটাইতকৈ অতি জনপ্ৰিয় কথা, আৰু সেই কথাসমূহ সকলোবোৰ অসমীয়া ভাষাত লিখা আছে। গতিকে এইটো এটা বহুত ডাঙৰ কথা। মই তাৰে এখন বুক দেখাবলৈ বিচাৰিছোঁ। এইখন আপোনালোকে চাব পাৰে, এখন ফলি নোটবুক। আৰু এইখন সকলোৰে প্ৰাইড অফ আছাম, যিটো সকলোৰে হাৰ্ট থ্ৰ'। তেওঁলোকৰ এই কভাৰ পেজটোত তেওঁৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে। আৰু এই সকলোবোৰ ৰয়েল ব্ৰাদাৰ্ছ নামৰ এটা গ্ৰুপে এই ফলি নোটবুক ব্ৰেণ্ডটো পৰিচালনা কৰি আছে। ময়ো এজন ছাত্ৰ, গতিকে ময়ো এই ব্ৰেণ্ডৰ যথেষ্ট ভাৱে অংশীদাৰ। কাৰণ অংশীদাৰ কি, এইটো মই ইউজ কৰি আছোঁ, গতিকে মই যথেষ্ট ভাল পাইছোঁ। আৰু এতিয়া বৰ্তমান সময়ত তেওঁলোকে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, আৰু বহুতেই এই যিটো নোটবুক ব্ৰেণ্ডৰ আদৰি লৈছে। তেওঁলোকে এটা নতুন এডভাৰটাইজমেণ্টৰ ব্যৱস্থা লৈছে বৰ্তমান সময়ত। সেই এডভাৰটাইজমেণ্টৰে কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেন্তে আহক চাই লওঁ। সিদিনা বজাৰলৈ যাওঁতে ফলি নোটবুকখন দেখিলোঁ, আৰু মোৰ বাবাটোৰ কাৰণেও এখন লৈ আহিলোঁ। নোটবুকখনৰ কভাৰ পেজত লাচিত বৰফুকন আছিল, আৰু তাতোতকৈ ডাঙৰ কথা অসমীয়াত আছিল। নোটবুকখনৰ কোৱালিটি আৰু ডিজাইনে মোক বিশেষভাৱে আকৰ্ষিত কৰিলে। সেইদিনা তাক যেতিয়া মই বহীখন দিলোঁ, সি মোক হঠাৎ প্ৰশ্ন কৰিলে, এয়া কোন? মই তেতিয়াহে অনুভৱ কৰিলোঁ, আমি যিবোৰ কথা আমাৰ মাহঁতৰ মুখত সাধু কথা হিচাপে শুনি আহিছিলোঁ, আমাৰ নিজৰ কথা আমি আমাৰ ল'ৰা ছোৱালীক আজি নিজৰ কথাই শিকাবলৈ পাহৰি গৈছোঁ। থেংক ইউ ফলি ফৰ দিছ ইন'ভেটিভ আইডিয়া। এতিয়া মই চেষ্টা কৰোঁ ইয়াক আগবঢ়াই নিওঁতে, যাতে মই নিজে পিছ পৰি নাযাওঁ। গতিকে তেওঁলোকে যি এই এডভাৰটাইজমেণ্টৰ জৰিয়তে তেওঁলোকে ইয়াতো প্ৰকাশ কৰিছে যে তেওঁলোকৰ যিসমূহ নোটবুক, তেওঁলোকে তাত যথেষ্ট কষ্ট কৰিছে আৰু যথেষ্ট কিছুমান ভিন্ন ধৰণৰ আমাৰ জ্ঞান দিব চেষ্টা কৰিছে। গতিকে আশা কৰোঁ যিসকলে এতিয়াও এই নোটবুকখনৰ বিষয়ে জনা নাই,
মোৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মই কেৱল মোৰ চেনেলটো বৃদ্ধি কৰিবৰ বাবে এটা চেষ্টা কৰা নাই, এইটো সকলো অসমীয়াই জনা উচিত, কাৰণ আমাৰ বৰ্তমান অসমখন প্ৰায় লোকৰ অধীনতেই গুচি গৈছে। গতিকে যিমান পাৰে চেষ্টা কৰক নিজৰ অধীনলৈ আনিবলৈ। আমাৰ ইয়াত থকা সকলোৱে অসমীয়া আৰু সকলো অসমীয়াৰে এইটো কৰ্তব্য। গতিকে এইটো এটা সৰু পদক্ষেপ হিচাপে আমি সকলোৱে এটা এটাকৈ ল'ব বিচাৰোঁ, আৰু সকলো এই নোটবুকৰ লগত জড়িত হওক আৰু তেওঁলোকেও গ্ৰহণ কৰক এই নোটবুকখন। আৰু নোটবুকৰ জৰিয়তে আপোনালোকে যি আপোনালোকে শিক্ষা দিব বিচাৰিছে নিজৰ ল'ৰা ছোৱালীক, বা যদি হয় কোনো অভিভাৱকে এই ভিডিঅ'টো চাই আছে তেন্তে তেওঁলোকে এইটো নিশ্চয় গ্ৰহণ কৰা উচিত। এই পদক্ষেপটো তেওঁ এখন দুখন ইউজ কৰা উচিত, কাৰণ এখন দুখন ইউজ কৰিলে তেওঁলোকে গম পাব যে তাত কিমান ধৰণৰ ভাল ভাল নীতি শিক্ষা আছে। গতিকে মই এই ব্ৰেণ্ডটোৰ বিষয়ে মই সবিশেষভাৱে বহুত এটা মোৰ ডাঙৰ পৰিকল্পনা আছে যে মই এটা ভাল ভিডিঅ' এই মোৰ চেনেলটোত জনাম, কাৰণ মোৰ চকুত মই নিজ চকুৰে দেখা এটা উঠি অহা ব্ৰেণ্ড। কাৰণ মই যেতিয়া ডিগ্ৰী আহিছিলোঁ তেতিয়াই মই এই ব্ৰেণ্ডটোৰ বিষয়ে সবিশেষভাৱে ফেচবুকতেই গম পাইছিলোঁ, আৰু বৰ্তমান ই ইমান এটা ডাঙৰ জনপ্ৰিয় হৈ গৈছে যে আপোনালোকক ক'ব পৰা নাযায় মুখেৰে। কিন্তু আপোনালোক সকলোৱে জানিব যে যদিহে কোনো আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছে তেন্তে আপোনালোকেও এইখন ব্যৱহাৰ কৰি চাওক আৰু যথেষ্ট ভাল পাব। মোৰ এইটো আপোনালোকৰ ওপৰত আশা আছে, কিয়নো তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এই ব্ৰেণ্ডটোৰ ওপৰত। আৰু বাছ ইমানেই। আজি মই এই নোটবুকৰ ব্ৰেণ্ডটোৰ বিষয়ে এইকাৰণেই ক'ব বিচাৰিছিলোঁ যে বহুত প্ৰয়োজনীয় হৈছে যে আমাৰ যিটো সংস্কৃতি আমি নিজেই ধৰি ৰখা, কিন্তু বৰ্তমান সময়ত ভিন্ন ধৰণৰ মাধ্যমেৰে আমি নাইকিয়া হৈ যাব বিচাৰিছে। আমি আমাৰ ইতিহাসৰ যিবিলাক কথা আমি সেইবোৰ পাহৰি গৈছোঁ, কিন্তু আমি এই সৰু সৰু কিছুমান কথাই যদি আমি সেই নোটবুকৰ জৰিয়তে আমি যিখন বহীত আমি লিখোঁ সদায় মেলোঁতে বা বন্ধ কৰোঁতে আমি সেইসমূহ যদি দেখি থাকোঁ তেন্তে আমাৰ সেইবোৰ কোনো বেলেগকৈ পঢ়া বা কোনো বেলেগকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব। তাতেই তেওঁলোকে যিহেতু যথেষ্টখিনি কষ্ট কৰি তাত সেইবোৰ সন্নিৱিষ্ট কৰিছে। গতিকে আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক। এইটো কেৱল মই চেষ্টা কৰিছোঁ যে এটা সৰু অংশ হিচাপে মই সেই নোটবুকখনৰ এটা সৰু অংশ হিচাপে আপোনালোকক এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰে শ্বেয়াৰ কৰক, আৰু বাছ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্টটো কৰিবই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব যিমান পাৰে। বাৰু ঠিক আছে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই।